Hello guys, আমি এতিয়া মাছ মৰা খেল চাব গৈ আছো। আমি গৈ আছো এতিয়া কাৰিপাৰালৈ আৰু মানে মাছ মৰা খেল আছে আহক আপোনালোকে আমাৰ লগত লগে লগে ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি আহি পালোঁ য'ত খেল হৈ আছে জেগাটো তাতে আহি পালোঁ মানে বাকী আপোনালোকক দেখাই আছোঁ চাই থাকক। এনেকৈ গৈ আছোঁ আমি তাৰমানে তেতিয়া দেখিলোঁ ইয়াতে বোলে কিবা লটাৰী খেলা হৈ আছে। লটাৰী খেলৰ টিকেট মানে বিক্ৰী কৰি আছে। লটাৰী খেলো যে হয় ইয়াতে মই নাজানো নহয়, আজি গম পালোঁ আৰু চাই থাক। সেইটো বোলে আমি সোমাই আহিলোঁ মাছৰ খেল, কিন্তু আজি বহুত দিন মাছৰ খেল চোৱা নাই বাৰু। আৰু মাছবোৰ খেলৰ মানে মাছবোৰ এনেকৈ লাইন লাইনকৈ শাৰী পাতি আলাই থৈ দিছে আৰু মাছকেইটা দেখি মোক খাবাই মন গ'ল দেই ভাই। এটামান লৈ যাবলৈ ভালেই আছিল। চাপ এইবিলাক মাছবিলাক মানে এইটোৱে হায়েষ্ট ডাঙৰ কিজানি ৰূপচন্দাটো। আৰু বেছিভাগ কিবা কিবি আছে এইবিলাক গ্লাছ কাপ বহুত আছে। এটামান নিবা দিলে ভাল আছিল। এটামান নিবা পাৰিলেতো লৈয়ে গ'লোঁ হয়। পূৰা দগৰা খানা হ'ল হয় দেই। মাছবিলাক ধুনীয়া লাগিছে। এইবাৰ আমি বৰশী মৰা খেলা চাম। এই যে চাপ আপোনালোকে চাপ কেনেকুৱা বৰশী মাৰি বহি আছে মানুহবিলাক। এইপিনৰ পৰা সিপিনলৈ, এই মূৰৰ পৰা সি মূৰলৈ। বা কিছু খেলা দেখা পালোঁ দেই ভাই আজি, বেলেগ খেলা। চাই থাককচোন। আমি আহিলোঁ এতিয়া ফিচিং কম্পিটিশ্যনত আৰু দাদাজনৰ লগ কৈছে। দাদা আপুনি ক'ৰ পৰা আহিছে? মই কলিয়াবৰ নগাঁৱৰ পৰা আহিছোঁ। নগাঁও কলিয়াবৰ। কি কি ব্যৱহাৰ কৰে মানে? তো ইয়াতো আমি ব্ৰেড দি বনাওঁ। মই ব্ৰেড আমলি পৰুৱা এনেকৈ মাৰি লওঁ আৰু কেঁচুটো এনেকুৱা ধৰণৰ কেঁচু দিয়ে পায় মেক্সিমাম মানুহে। আৰু ব্ৰেড আৰু বা কোনোবাই আটা গুৰি দিয়ে। আটা গুৰি দি আমলি পৰুৱাৰ টোপটো যে সেইটো এনেকৈ মাৰি মঠি ল'লে হৈ যায়। মানে দিয়ে আৰু সকলোৰে বেলেগ বেলেগ আৰু না? বেলেগ অলপতো বেলেগ হ'বই আৰু অলপ বেলেগ হ'ব। ঠিক আছে, থেংক ইউ। এই দাদাই বোলে এইটো উঠাইছে। ইমান সৰু এইটো প্ৰাইজ দিয়ে নে নিদিয়ে? সৰু ফালৰ পৰা যদি আছে পাব। হয় এইখিনিয়ে দে। ঠিক আছে। আৰু আজিৰ দিনটোত এনেকৈ মানে মৎস্য চিকাৰ চলি থাকিব মোটামুটি 2:30 বজালৈকে। যোনে পায় ডাঙৰ মানে ওজনৰ সেই পাব আৰু ফাৰ্ষ্ট পুৰস্কাৰটো। এনেকৈ চলি আছে আৰু এতিয়া। আৰু এই দাদা এজনে মাছ লগাইছে চাওকচোন কেনেকৈ লাহে লাহে ওচৰলৈ টানি আনি আছে। এই মাছটো কি প্ৰচেছত আনি আছে আপোনালোকে চাওক, অলপ গম পাব কেনেকৈ ধৰিব মাছটো। ভিডিঅ'টো চাই থাকক। আৰু মাছটো লাগিছে এইটো বৰশীতে। চাওক কেনেকুৱা প্ৰচেছত মাছটো আনি আছে। আৰু মানুহবিলাকে কৈ আছে এইটোৱে বোলে হায়েষ্ট ডাঙৰ হ'ব চাগে, আৰু এইটোৰ ওপৰত কিজানি নায়ে। কপাল ফুলিলে আৰু ইয়াৰ আৰু মানে হয়তো এই ফাৰ্ষ্ট পুৰস্কাৰটো পাই যাব পাৰে। ফটাফট 3 কেজি মান দাদাই লগাইছে এটা মাছ 6 লাখ 3 কেজি মান। দাদা ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে? বাজং বাজং দুবা লাগি 7
মাজিং দবা এতিয়া আশা কৰোঁ দাদা এইজনে পাই আৰু যেন আৰু ওপৰতে নাপাই যেন সেইটা হাইয়েষ্ট ফাৰ্ষ্টটো কিজানি পায়ে যায় এইটো ওজনটো বেছি হ'ব লাগে আৰু আৰু ডাঙৰ বাকীবিলাকে হাই আছে এতিয়া না ইয়াত কিছুটা ডাঙৰ নোলায় আৰু এইটোৱে হয় অলপ চাৰি দিবি দেই মাৰিব মাছ মাৰা মানুহ চাওক মাবে মানুহ চাওক ইমান মানুহ আহিছে কোনোবাই মাছ পাইছে কোনোবাই পোৱা নাই এই ৰ'দত চাওকচোন কেনেকুৱা মাছ মৰা মানুহ চাওক বৰশী আৰু চাৰিওপিনৰ পৰা এই পিনে চাওক আপোনালোকে কিন্তু মই এটা কথা বুজি পালোঁ মানে মাছ পাওঁ লাগে নাপাওঁ কিন্তু ইণ্টাৰেষ্টটো মানে অলপ বেলেগ হৈ যায় আৰু এনে বহুত ভাল লাগে এটা ফূৰ্তি হৈ যায় আৰু ইণ্টাৰেষ্টিং আৰু এটা বৰশী মৰা মানুহ বহুত ইণ্টাৰেষ্টিং এটা মানে ভাল খেল আৰু